আজি অতি একেবাৰে থলুৱা ঘৰুৱা ৰেচিপি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে কচু শাকটো যেনেকৈ আদৰি লৈছে এনেকৈ আদৰি ল'ব বুলি ঘৰুৱা ৰেচিপি এটাই আগবঢ়াম, যিটো একেবাৰে কম খৰচী আৰু কম মছলাযুক্ত, একেবাৰে শৰীৰৰ ক্ষতি নকৰে। আৰু মাংস এৰিব খোজা মানুহবিলাকে এই ৰেচিপিটো খালে মাংস বাদ দিব পৰা নাই যদি বাদ দিব এইটোৰ টেষ্ট ল'লে। এই আমাৰ পাচলিৰ বাগিচা, কিটচেন গাৰ্ডেন, মোৰ অকণমান কিটচেন গাৰ্ডেন, লাজ লাগে দেখুৱাব কিমান খেতি থাকে। মই ভাল পাওঁ তাৰমানে, সেইকাৰণে অকণ ৰুই থৈ দিওঁ আৰু এনেদৰে দি পেলাই। ইয়াতে তথাপি বিলাহীও লাগিছে দুই এটা, কেইটামান ছিঙিলোঁ আগৰ দিনা, আৰু ইয়াত দুই এথোপা এনেকৈ পৰি আছে। এওঁ কয় তোমাৰ কাম নাই আৰু কিনি খুৱাই, তথাপিও মই ভাল পাওঁ, সেইকাৰণে ঠাই নাই, ঘৰটোৱে অকল ইয়াতে। তাৰ মাজতো এনেকৈ মই কিবাকিবি ৰুওঁ আৰু ইয়াৰে পৰা মই আজি অলপ একেবাৰে থলুৱা ৰেচিপি এটা দিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে কচু শাকটোৰ নিচিনাকৈ আদৰি ল'ব। আজি মই এয়া লাওৰ ইয়াতে মই দি থৈছিলোঁ, ফুলো আছিল অৱশ্যে, ছোৱালীজনীৰ মানে পাৰ্টি হওঁতে তুলনি, সেইবিলাক চব কাটি গ'ল। এতিয়া ৰুম আৰু গালি খালেও, গতিকে ইয়াৰে আজি মই ৰেচিপি এয়া লাও থুৰি যে বনাওঁ। এইখনটো বাচিলেতে ইয়াতে ক'ত খেতি হ'ব, সেইকাৰণে এইখিনি এনেকৈ গুচাই ল'ম, এনেকৈ ধুনীয়াকৈ এৰি যাব নহয়, এইখিনি নিদিলে এনেকৈ গুচাই ল'ম। সুন্দৰকৈ ওপৰত এই জালখিনি গুচাই। এতিয়া মই এইখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এই থোপাবোৰ যে দেখিছে, এই থোপাবোৰ ধুনীয়া দেখা হ'ব থালখনত বনাই উঠাৰ পিছত, সেইকাৰণে থোপাবিলাক মই এনেকৈ ৰাখি দিওঁ, ভাল লাগে থোপাবোৰ এনেকৈ। আৰু এইখিনি মই তেতিয়া বেহাৰ বুলি কৈছিলোঁ নেকি, মই আচলতে নলবেৰীয়া। এইখিনি সৰিয়হ দে, এই বুজি নোপোৱাবিলাকে বগা সৰিয়হ, ইংৰাজীত কয় মাষ্টাৰ চিডছ। এই মাষ্টাৰ চিডছখিনি এনেকৈ পেষ্ট কৰি ল'লোঁ, আৰু বাকী এইখিনি পিঁয়াজখিনি কাটি ল'লোঁ। বাকী আদা নহৰুটো নিদিওঁৱে। এইখিনি মাংস মানে খাই ভাল পোৱা মানুহবিলাকে মাংস এৰিব লাগিলে এই জুতিখন আঞ্জাখন বনাই খালে সুন্দৰ মাংসৰ নিচিনা তৃপ্তিৰে খাব পাৰি। ময়ো ভাল পাওঁ যে মাছ মাংস, সেইকাৰণে যোনদিনা মই মানে নাখাওঁ, আজিওতো কণী বনাবই লাগিব, তথাপি এওঁ নাই যেতিয়া মই এইখন সময় পালোঁ আৰু অলপ কথা পতা। আৰু মই ভালকৈ ক'বও নাজানো, আমাৰ কিটচেনৰ সখীহঁতে ইমান ধুনীয়াকৈ কয় কথাবিলাক। তিতা ৰান্ধিলেও এয়া কেৰাহীত বনালে বেছি ভাল হয়, মই সৰুটো কেৰাহীয়ে ব্যৱহাৰ কৰিছোঁ, ঘৰুৱাভাৱে বনাওঁ যিহেতু মই ৰেচিপিবিলাক, যিটো সুবিধা হয় সেইটোতে বনাইছোঁ। ননষ্টিকটোত পিঁয়াজখিনি মানে গলি নোযোৱা যেন লাগে, সেইকাৰণে ইয়াতে বনাইছোঁ। দুটামান মই ফোৰণ দি লৈছোঁ দেই, ফোৰণ দিম, আদা নহৰুটো মই নিদিম। Hello, kiss me. Come on, নিমখ অকণ একেলগে দি লৈছোঁ, জোখমতে নিমখটো অকণ দি লৈছোঁ, নিমখখিনি একেলগে দি লৈছোঁ, তেতিয়া পিঁয়াজটো সোনকালে গলিব। আৰু মই চেন সেইবিলাক অনা নাই, মই এনেকৈ বনাই থৈ নিজৰ ফোনটোৰে বনাই থৈছোঁ। তথাপি যিখিনি মানে মই কমেণ্ট বা কোঅপাৰেট পাইছোঁ, কোঅপাৰেশ্যন মই বৰ ভাল পাইছোঁ। হালধিটো দি ল'লোঁ একেলগতে,
আদা নহৰু নিদিওঁ এনেকৈ ধুনীয়াকৈ ভাজি ল'লে হ'লে পিঁয়াজটো মজি যোৱালৈকে ভাজি দিলে এয়া পিঁয়াজখিনি ধুনীয়াকৈ মজি গৈছে আৰু এতিয়া মই এইখিনি বহাই দিম আলুটো আগে দিলোঁ আৰু এই লাওখিনি চাৰিখিনি পাঁচখিনি বহাই দিম আৰু ধুনীয়াকৈ গোটেইখিনি লগ লগাকৈ লগাই দিলে কালি এটা পালোঁ হেমেন মেধিৰ ঔটেঙাৰ জলটো চাইছোঁ দেই আৰু কিবা মেধি লেখাৰ কাৰণে নেকি মোৰ বৰ ভাল লাগিল চাই মানে কি উৎসাহ পালোঁ ভিডিঅ' দিয়াৰ কাৰণে মেধি লিখাৰ কাৰণে নেকি আমাৰ ওচৰৰ যে নামটো চিনাকি ছাবস্ক্ৰাইব কৰিও দিলোঁ এনেকৈ এইবিলাক আমাৰ থলুৱা খাদ্য ফাইবাৰ থাকে লাও ৰসটো খাব লাগে ল'ৰা ছোৱালী অলপ জুতি কৰি দিলে খাই ভাল পায় সদায় মাংস মাছ কণী মোৰ এই বেলেগৰ কথা নকওঁ অলপ এনেকৈ জুতিকৈ বনালে আদা নহৰু নিদিওঁ এতিয়া অকণমান ঢাকনি এখন দিম দেই মই ঢাকনিখন দি আচলতে ভালদৰে লৰাই ল'লোঁ মিছাকৈ লাভ নাই মই সেইবিলাক টেনশ্যন অনা নাই মই ছোৱালীজনীকো ডিষ্টাৰ্ব নিদিওঁ তাই ভাত মানে হেৰি কৰিছে স্কুলৰ পৰা আহিছে অকণমান ফ্ৰেছ হৈ হাত মুখ ধোৱা মই নিজে এনেকৈ কেমেৰাটো ধৰি একেবাৰে ঘৰুৱাভাৱে বনাইছোঁ ৰেচিপিটো গতিকে ঢাকনি মই এইখনেই ব্যৱহাৰ কৰিছোঁ দেই ঘৰত যিখন কৰোঁ এনেই সৰু এইটো সৰু কেৰাহীটোৰ কাৰণে দুখন এতিয়া চাওক এই লাগা নিচিনা হৈছে ন মই ভালদৰে লগাব পৰা নাই লৰাই ল'ব ধুনীয়াকৈ লাগা নিচিনা হৈছে এইয়া মই হাতেৰে ধৰি আছোঁতো কেমেৰাটো গতিকে এনেকৈ ভালদৰে লগালে লাগা হৈছে আৰু এটা কথা দেই হেৰি মানে কি কয় এই যে সৰিয়হটো এয়া পানী ঠাণ্ডা পানী ব্যৱহাৰ কৰিব গৰম নহয় ঠাণ্ডা পানী ব্যৱহাৰ কৰিব কৰি পেলাই এনেকৈ অলপ লৰাই দি তেনে গৰম পানী দিলে এই চাউলৰ গুড়িৰ নিচিনা তেনেকুৱা হেৰি হয় এতিয়া আলুটো বইল হোৱালৈকে ঢাকনিখন অকণমান পানী দিলোঁ মই গৰম পানী ব্যৱহাৰ কৰিছোঁ কৰা আছিল বাৰু সেইফালে অকণমান ঠাণ্ডা হ'ল এতিয়া আকৌ ঢাকনিখন দিম মছলাখিনি দিলোঁ লৈ পেলাই আকৌ ঢাকনিখন দিম এতিয়া মছলাটো দি লওঁ দেই এইটো জিৰা পাউডাৰ দিলোঁ অকণমান আৰু বেছি মছলা নিদিওঁ মই যিখিনি মানে নন স্পাইচি মছলা খুব কম দেখিছে আদা নহৰু আনকি দিয়া নাই আৰু এইটো ধনিয়া পাউডাৰ দিম ধনিয়াটো এনেওতো আমাৰ মানে হেৰিয়ে ধনিয়াটো অন্যায় নকৰে ভেজিটেবলছ টাইপৰে ধনিয়া গতিকে ধনিয়া পাউডাৰ অলপ দিলোঁ দি এনেকৈ লৰাই দিলোঁ দি পেলাই এতিয়াতে মই সেই কৰিম অকণমান মানে এইটো মিট মছলা অকণমান দিম দেই চুনাৰ মিট মছলা বেলেগ মছলা একো দিয়া নন স্পাইচি হিচাপে মই বনাবলৈ চেষ্টা কৰোঁ ৰেচিপিবিলাক বেছি আমি মছলা নাখাওঁ অলপ মিলাই খাওঁ গতিকে বৰ কালাৰ কিবা কিবি এইবিলাক একো ইউজ নকৰোঁ মোৰ এইবিলাক আছে থাকিলেও মই নিদিওঁ এনেই কেতিয়াবা আৰু আলহী গেষ্ট আহিলে তেতিয়া ব্যৱহাৰ কৰোঁ এইবিলাক সোণাৰ MDHৰ এই মছলাবিলাক আছে মোৰ কিন্তু মই ব্যৱহাৰ নকৰোঁ পাৰাতে ল'ৰা ছোৱালী দুটাকে মই অলপ পাতলকৈ দিওঁ কিন্তু এইখনত অকণমান দিলোঁ আৰু আদা নহৰু দিয়া নাই বাৰু অকল জিৰা পাউডাৰ ধনিয়া পাউডাৰ তেনেকৈ দিলোঁ এতিয়া অকণমান মই ঢাকনিখন দি থ'ম আলুখিনি বইল হোৱালৈকে ঢাকনিখন দি থ'ম চাওকচোন কেনেকুৱা হৈছে আঞ্জাখন
এয়া এনেকুৱা আছে আলুটো হৈছে আলুটো ফ্ৰেছ হ'বই এতিয়া এনেকুৱা হ'ল এতিয়া নমাই দিব পাৰি মই লাৰি দিলোঁ অকণমান ভালদৰে কেনেকুৱাটো হৈছে এতিয়া এক পিচ আলু ভাঙি দিলোঁ বাকীখিনি হ'ল এনেকুৱাকৈ ৰাখি দিম গেছটো নমাই দিম হৈ যাব এনেকুৱা হৈছে জনাবচোন ৰেডি খাবলৈ ৰেচিপিটো ৰেডি Thank you for watching. Always stay with me. I also stay with you. Thank you again.